Hello guys, Nasiri back to my channel Jitumari Rakha. तो आज আমি গৈ আছো কোচ বিহাৰ ৰাজবাৰীত ফুৰিবলৈ মাহত উঠি আছে অলৰেডি আমি গাড়ীত উঠি ললো এতিয়া যাত্ৰা আৰম্ভ কৰিম এই পিছফালে বহিবলৈ কোচ বিহাৰ টোল গেট পাৰ হলো তো ইয়াৰ পিছতে অকমান পিছতে আমি কোচ বিহাৰৰ ভিতৰত সোমাম আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ গোসাইগাঁৱৰ পৰা গোসাইগাঁৱত যেহেতু আমাৰ দাদা থাকে তাত ফুৰিবলৈ গৈ ভাবিলোঁ তালৈকে এপাক গৈ আহোঁ তো তেনেকৈ আমি গৈ আছোঁ এতিয়া আৰু গৈ যিমানখিনি পাৰোঁ দেখুৱাব চেষ্টা কৰিম আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো এই নদীখনৰ ইটো পাৰে হৈছে অসম আৰু সেইটো পাৰে হৈছে কোচ বিহাৰ তো গতিকে আমি প্ৰায় কোচ বিহাৰত আমি সোমাইছোঁহি ফাইনেলি আমি আহি পালোঁ এয়া গাড়ীৰ পৰা নামিলোঁ এয়া মা ফালে দাদা বাকীকেইটা গোটেইফালে নামি দিলে বাকী আমি গোটেইখিনি দেখুৱাই দিম অলপমান দেখুৱাই দিছোঁ আমাৰ জাৰ্ণি প্ৰায় 1.5 ঘণ্টামান লাগিলে যেহেতু মাজতে জাম আছিল নহ'লে চাগে আৰু সোনকালে গৈ পালোহেঁতেন এয়া পাৰ্কিঙত গাড়ীখন থৈ আমি এতিয়া ভিতৰলৈকে গৈ থাকিম এয়া পাৰ্কিঙতে দেখিলোঁ ধুনীয়া ধুনীয়া কাঠৰ সৰু সৰু বস্তু ইয়াতে সজাই থৈ দিছে তাৰপিছত আমি ওলাই গৈ এতিয়া ষ্টেচনতে কুপি লগে লগে কিবা ফাৰ্মাচী আনবা লগা আছে কি গুটি কৰা নাই আমাৰ ষ্ট্ৰীট ফুড তাৰপিছত বিভিন্ন ধৰণৰ কিছুমান চেইন জুৱেলাৰী এইবোৰ আছে তাৰপিছত ঢেৰ মাস্কো আছে যিহেতু মাস্ক অবিহনে ইয়াত প্ৰৱেশ নিষেধ তাৰ পৰা প্ৰথমতে আমি টিকেট ল'ব লাগিব টিকেটৰ কাৰণে সোমালোঁ ইয়াতে আমাক একো বস্তু নিব দিয়া হোৱা নাই তো ফাইনেলি আমি ভিতৰত সোমালোঁ এতিয়া চিধাকৈ সোমাম বুলি ভাবিছিলোঁ কিন্তু ঢেৰ ৰ'দ সেইকাৰণে আমি ভাবিলোঁ কাষেৰে ছায়াৰে যাওঁ এখন পাৰ্ক সজাই থৈ দিছে ওচৰতে পুখুৰী এটা আছে ডাঙৰকৈ ইয়াতে মাছ মৰা গা ধোৱা নিষেধ ইয়াতে চাইনবোৰ্ড মাৰি থৈ দিছে তুমকু ভিডিঅ' কলিঙত সময় নাই আমি চাব এতিয়া আমি বলা মেইন ৰাজবাৰীলৈ গৈ আছে আমি পাৰ্কখনেৰে খোজকাঢ়ি গৈ আছোঁ সিফালে মেইন ৰোডটোৰ মানে বেছি ৰ'দ দি আছে সেইকাৰণে ইফালেদি খোজকাঢ়ি গৈ আছোঁ ৰ'দ মানে বেলেগ ৰ'দ ইয়াত গৰম একদম পিছপিনে দাদা সেয়া বাবু চৰি পিছফালে মা একদম সুন্দৰ মানে চাৰিওকাষে এনেকুৱা পৰিষ্কাৰ ধুনীয়াকৈ মানে পিচফুল এটা পৰিৱেশ ইয়াতে আছে আপোনালোকে আহিলেও গম পাব এয়া হৈছে ৰাজবাৰী ৰজা নৰনাৰায়ণৰ বংশধৰ ইয়াতে তো তেওঁৰ ঘৰ এইখন গতিকে সেই ৰজাৰ গোটেই কোচ বংশধৰৰ গোটেই তেওঁলোকৰ যা জীৱন যেনেকৈ অতিবাহিত কৰিছিল কি তেওঁলোকে ব্যৱহাৰ কৰিছিল গোটেইখিনি ইয়াতে সংৰক্ষণ কৰি ৰখা হৈছে আৰু ইয়াৰ পিছৰ অংশ এইখিনি তাৰপিছত লাহেকৈ আমি ভিতৰলৈকে সোমাম এয়া অসমৰ পৰা অহা আইতাসকল ইয়াতে বহি আছে তাৰপিছত কথা এটা হ'ল কি আমি ভিতৰত সোমালোঁ যদিও ইয়াৰ ভিতৰত মানে ভিডিঅ' কৰা নিষেধ গতিকে বস্তুসমূহ কিন্তু আমি কৈছে তেওঁলোকে যে ফটো উঠাব পাৰি কিন্তু ভিডিঅ' কৰাটো তেওঁলোকে নিষেধ কৰি ৰাখিছে সেই অনুযায়ী আমি ইয়াতে ধুনীয়াকৈ ফটোবিলাক তুলি পেলাই আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ যিমান পাৰোঁ সেইখিনি বস্তু তেওঁলোকৰ ডে টু ডে লাইফত যিবোৰ সা সঁজুলি ব্যৱহাৰ কৰিছিল তেওঁলোকৰ ৰজা ৰাণীৰ ফটো তাৰপিছত তেওঁলোকৰ ঘৰটো যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিম আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো ইয়াৰে পিছত আমি ওপৰত গৈ দেখিলোঁ তেওঁলোকৰ ফটো তেওঁলোকৰ
ব্যৱহাৰ কৰা বাচন বৰ্তন, তেওঁলোকে অৰ্জন কৰা মেডেলসমূহ, তাৰ উপৰি মানে ইয়াতে যদি আহে আপোনালোকে বহুত কথা নজনা কথা শিকিব পাৰিব, বস্তুবোৰ জানিব। গতিকে যদি শিপিনে যায় বা মই মানে ভাবোঁ আমাৰ মানুহে যিহেতু ইমান ওচৰতে আছে এইবোৰ চাব লাগে, জানিব লাগে, সৰু সৰু ল'ৰা ছোৱালীবোৰক দেখুৱাব লাগে। গতিকে এইসমূহ হৈছে তেওঁলোকৰ অস্ত্ৰ যুদ্ধত ব্যৱহাৰ কৰা, চব ক'ৰ পৰা আনিছিলে গোটেইখিনি ডিটেইলছ তাতে লিখি ৰখা হৈছে বস্তুখিনি, বুজাত কোনো অসুবিধা নহয়। গতিকে বস্তুখিনি ভিডিঅ' যিহেতু কৰিব নিদিয়ে, ফটোখিনি আপোনালোকক দেখুৱালোঁ। এনেধৰণে তেওঁলোকৰ এয়া ৰজা ৰাণী, ইমান সুন্দৰ, ইমান ধুনীয়া নহয় গোটেইখিনি, গোটেই যেনেকৈ মানে সংৰক্ষণ কৰি ৰাখিছে গোটেই বস্তুখিনি, সঁচাকৈ মানিবলগীয়া। মানে তাতে সোমোৱাৰ পিছতে তাত অনবৰতে ৰবীন্দ্ৰ সংগীত বাজিয়ে থাকে, যিটো মানে পৰিৱেশটো সঁচাকৈ বেলেগ ধৰণৰ কৰি দিয়ে। তো ইয়াতে এটা ধুনীয়া বস্তু পাই গ'লোঁ, ৰাভাসকলৰ বহুতো বস্তু ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। যিসকল কুছা ৰাভা তেওঁলোকৰ বহুতো বস্তু ইয়াত সংৰক্ষণ ৰখা হৈছে তেওঁলোকৰ লগতে। তো সেইবোৰো মই নতুনকৈ শিকিব পাৰিলোঁ, জানিব পাৰিলোঁ। তেনেধৰণৰ তেওঁলোকে ব্যৱহাৰ কৰা সঁজুলিসমূহ আৰু ইপিনে কিছুমান সাজপাৰ, ইয়াতে ৰাভাৰো সাজপাৰ আৰু লগতে বিভিন্ন জাতি জনজাতিৰ সাজপাৰ, অলংকাৰ এইবোৰো সংৰক্ষণ কৰি ৰখা হৈছে। ইয়াৰ পিছতে তেওঁলোকে কেনেকৈ জীৱন যাপন কৰিছিল তাৰ কিছুমান ছবি ইয়াতে আছে। তাৰ পিছত আছে তেওঁলোকে পূজা কৰা দেৱ দেৱীসমূহৰ ছবি, লগতে আন জনজাতি বিলাকে কৰা দেৱ দেৱীৰ মূৰ্তিসমূহ ইয়াতে আছে। পূজাৰ সামগ্ৰীসমূহ কি ব্যৱহাৰ কৰা হৈছিলে তেনেকৈ। তাৰপিছতে আছে তেওঁলোকে বাদ্যযন্ত্ৰসমূহ সুন্দৰভাৱে ইয়াতে সংৰক্ষণ কৰি ৰাখিছে। আৰু দুই এটা বস্তু ৰাভাসকলতো ইয়াতে দেখি পালোঁ। সঁচাকৈ মই নজনা কথা বহুতখিনি ইয়াতে আহি শিকিব পাৰিছোঁ। তাৰে কিছু আভাসহে আপোনালোকক দেখুৱাব পাৰিছোঁ। সংৰক্ষিত সকলো বস্তুবোৰ চাই মেলি আমি অকণমান বাহিৰলৈকে ওলাই আহি চাৰিওকাষটো ওপৰৰ পৰা দেখুৱাই দিলোঁ। গোটেইখিনি ঘূৰি পকি উঠিলোঁ, একদম ভাগৰ লাগি গৈছে। ভিতৰততো ফোন নিয়া এলাও নাই, গতিকে ভালকৈ এইটো দেখুওৱা নহ'ল। অকণমান দেখুৱাই দিছোঁ বাহিৰৰ পৰা। তো ভাগৰ লাগি ভোক লাগি অৱস্থা নাই। এতিয়া আমি কিবা এটা খাই লওঁ। গতিকে মই যিমানখিনি পাৰোঁ দেখুৱালোঁ, গোটেইখিনি দৰ্শন কৰি এতিয়া আমি ঘৰলৈকে উভতিম। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব মোক, আৰু যদি ভাল পায় লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। নেমৰা চং, বাই বাই।